হেল্ল' এণ্ড ৱেলকাম। আজি মই আহি আছোঁ মোৰ মাৰ লগত আউনীআটী সত্ৰ। মাজুলীৰ আউনীআটী সত্ৰখন জয়ধ্বজ সিংহৰ দিনতে বনোৱা, আৰু আপোনালোকে জানেনে আউনীআটী সত্ৰৰ ভিতৰত যি মণিকূট আছে সেই মণিকূটত থকা সিংহাসন সম্পূৰ্ণ ৰূপৰ হয়। আজি সেই সকলোবোৰ বস্তু আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই যাব শেষলৈকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিব। এয়া হ'ল আউনীআটী সত্ৰৰ নামঘৰ, আৰু নামঘৰৰ আমি ভিতৰলৈ সোমাই যাম এতিয়া। আৰু সোমাই যোৱাৰ পাছতেই প্ৰথমতে আপুনি দেখিব গৰুড় পক্ষীৰ এক বিশাল কাঠৰ মূৰ্তি। গৰুড় পক্ষী আমি জানো বিষ্ণুৰ বাহন হয়, ভগৱান বিষ্ণুৰ বাহন। আৰু তাৰ পাছতে আমি দেখিম যে গৰুড় পক্ষীয়ে যিফালে মূৰ কৰি আছে সেইফালে আছে সত্ৰৰ নামঘৰৰ মণিকূট। আৰু এই যিখন ঠাই আছে সেইখন সম্পূৰ্ণ কেঁচা হয়, বাকী ছাইডত পকা কৰি থোৱা আছে। আৰু ইয়াতে ভকতসকল আহি নাম প্ৰসংগ কৰে। আৰু ইয়াত বেলেগ বেলেগ ধৰণৰ কিছুমান ছবি আছে, যিবোৰ মেক্সিমাম ছবি অঁকা হয়। আৰু ইয়াত ভগৱান বিষ্ণুৰ বেলেগ বেলেগ অৱতাৰ আঁকি থোৱা আছে। আৰু এতিয়া আমি সোমাম সত্ৰৰ মণিকূটৰ ভিতৰলৈ, যি মণিকূটৰ ভিতৰত ৰূপৰ সিংহাসন আছে। আৰু এই ৰূপৰ সিংহাসনতে আছে শ্ৰী শ্ৰী গোবিন্দ প্ৰভু। আৰু এই ৰূপৰ সিংহাসন যি সন্মুখত দেখি আছে সেই সিংহাসন জয়ধ্বজ সিংহৰ দিনৰে বুলি আমাক পূজাৰীসকলে জানিবলৈ দিছে। আৰু ইয়াৰ বিষয়ে যথেষ্টখিনি কথা পূজাৰীসকলৰ লগত পাতি আপোনালোকক জনাম। আপোনালোকে আউনীআটী সত্ৰলৈ আগতে কেতিয়াবা আহিছেনে, বা এই সিংহাসন আপোনালোকে দেখিছেনে? যদি নাই দেখা তেনেহ'লে আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ আউনীআটী সত্ৰৰ এই সিংহাসন আপোনালোকৰ মুখৰ আগত। যদি আপোনালোকে আউনীআটী সত্ৰৰ বিষয়ে আৰু জানিবলৈ বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব। জয়ধ্বজ সিংহৰ দিনৰ ন? গোবিন্দ প্ৰভু এই মাজৰ ভাগত আছে, ইয়াত আছে। বাকীবোৰত কাঠৰবিলাকত, কাঠৰ আসনত এই মাজৰ আসনখন মানে সম্পূৰ্ণ ৰূপৰ, এই জয়ধ্বজ সিংহৰ দিনৰে সিংহাসনখন। মূৰ্তিও তেতিয়াৰে। বলক এতিয়া চাওঁ সত্ৰৰ আটাইতকৈ পুৰণা লাই খুঁটা, যি তুলসী কাঠৰ আছে। ইয়াত বহুত বিখ্যাত এজোপা তুলসীৰ কাঠ এটুকুৰা আছে বুলি কয়। যিটুকুৰা কাঠ এটুকুৰা তুলসী কাঠ বুলি কয়। ইয়াত কিবা লিখা আছে যে আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰ কুশদেৱ গোস্বামীয়ে বিভিন্ন সংকটত পৰি সত্ৰ নিৰ্মাণ কৰাৰ কাৰ্যত যেতিয়া অথিৰবিৰ হৈ পৰিছিল, সেই সময়ত এগৰাকী বিপ্ৰই ৰাতি সপোনত দেখুওৱা অনুসৰি গোসাঁই ঈশ্বৰে ব্ৰহ্মপুত্ৰৰ পাৰত ভকতসকলৰ দ্বাৰা সত্ৰলৈ এটি বৃহৎ খুঁটা আনায়ন কৰিছিল। সেই বৃহৎ খুঁটাটোৱে আছিল পাহাৰী তুলসী খুঁটা। চ' এইটো এটা চিলিণ্ডাৰ বা চুঙা আকৃতিৰ ডাঙৰ এটা খুঁটা। আৰু সেই বৃহৎ খুঁটাটোৱে আছিল পাহাৰী তুলসী খুঁটা। সেই খুঁটা সত্ৰৰ নামঘৰত লাই খুঁটা ৰূপে স্থাপন কৰা হৈছিল। পিছলৈ সত্ৰৰ খুঁটা পকীকৰণ হোৱাত এই খুঁটাৰ সকলোৰে দৰ্শনাৰ্থে ইয়াত ৰখাৰ ব্যৱস্থা কৰিলে। আৰু চিধা চিধি এটুকুৰা কাঠ আছে। ত' এইটোৱে হ'ল আউনীআটী সত্ৰৰ বৃহৎ যি তুলসীৰ গছেৰে নিৰ্মিত লাই খুঁটা। এই সত্ৰৰ যি নামঘৰৰ লগত ইয়াত লগালগিকৈ আছে সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ যি বহা, আৰু সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী ইয়াতে বহে। বৰ্তমান তেওঁ এখন সভাত ব্যস্ত হৈ আছে। যি ৰাজকীয় মৰ্যাদা বুলি আমি কওঁ যাক, সেই ৰাজকীয় মৰ্যাদা বৰ্তমানেও ইয়াত দেখা যায়। কেনেকৈ তেখেতক কাৰণে ধুনীয়া এখন আসন, আৰু যিসকল শৰণাৰ্থী আছে, যি বেলেগ বেলেগ ঠাইৰ পৰা অহা যে তেওঁলোকক লগ কৰিবৰ কাৰণে তেওঁ সেইটো ছাইডে বহে, আৰু এফালৰ পৰা ইয়াত কথা পাতে। আৰু এয়াই হ'ল সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী। অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰত্যেক দিনা অগণন ভক্ত সত্ৰলৈ আৰু পীতাম্বৰদেৱ গোস্বামীক বিশেষকৈ লগ পাবলৈ আহে। তেতিয়া সত্ৰাধিকাৰ প্ৰৱেশ খুলিব দুৱাৰ। তো সেই তাত আছে চাউল, য'ত সত্ৰতে প্ৰথমতে আগবঢ়াই চাগে ন খোৱাৰ আগত, আৰু সেৱা লৈছে। তাৰপিছত তেওঁলোকে সেয়া চাউল ঘৰত গ্ৰহণ কৰিব। আপুনি মাজুলী আউনীআটী সত্ৰলৈ আহিছেনে? জনাব নিশ্চয় কমেণ্টত। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে সেয়াও জনাব। আজিলৈ গুড বাই।